নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমাৰ ইয়াত বহুত ঠাণ্ডা পৰিছে। কেইবাদিনো হ'ল বৰষুণ নেৰানেপেৰাকৈ দি আছে। সেয়ে কলৈকো ওলাই যাবলৈও পোৱা নাই, ভিডিঅ' বনাবলৈও পোৱা নাই। আজি আমাৰ বাৰীখনতনো কি শাক আছে তাকে দেখুৱাম বুলি লৈছোঁ। মই ঘৰুৱা কাম কৰাৰ উপৰিও বাৰীখনত নিজে খাব পৰাকৈ যি টি শাকৰ গুটি লগাই থৈছোঁ। আজি সেয়াকে চাওঁ বলক। প্ৰথমে আগফালেনো কি আছে তাকে দেখুৱাই লওঁ। এইপিনে কণী বিলাহী কেইজোপামান দিছোঁ, এইয়া লাগিছে আৰু পকা নাই, খাব পৰা হোৱা নাই বাৰু, কেঁচা হৈ আছে। কপৌ ফুল বাংক কেইজোপামানো আছে, এই বাংক লাগিছে আৰু এইপিনে নতুনকৈ পাণ এজোপাও দিছোঁ। এইপিনে ৰঙালাও এজোপাও জেং দি দিয়া আছে। ৰঙালাও মাটিতহে বগাই, মই এনেকৈ জেং দি দিছোঁ। এইকেইদিন যিহেতু বৰষুণ দি আছে, ইয়াত দেখিছেনে গোটেইখন বোকা হৈ গৈছে। এইপিনে এয়া জাতিলাও এজোপাও দিয়া আছে। জাতিলাও কলিয়াইছে বাৰু, এইয়া কলিয়াইছে, খাব পৰা হৈছে আৰু। এয়া ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতো ঘৰতে খাব পৰাকৈ দি থৈছোঁ, খাব হয় আৰু। আৰু এটা বস্তু দেখুৱাম ৰ'ব আপোনালোক। এইপিনে চাওকচোন, এয়া দেখিছেনে ভোট জলকীয়া পুলি? বস্তাত মাটি ভৰাই এনেকৈ ৰুই দিছোঁ। এখন চাং এখন পাতি পিনি ৰুই দিয়া আছে। মাটিত থ'লে ছাগলীখন আমাৰ ধেৰ যে, ছাগলীয়ে খাই আদায় কৰে, সেইটো পৰা চাঙৰ ওপৰত দিছোঁ। সেইকেইজোপা খাব পৰাকৈ আৰু কেইজোপামান দিছোঁ। ভোট জলকীয়া পুলি আৰু কেইজোপামান দেখুৱাম, ক'ত দিয়া আছে চব। এইয়া এইটো ভঁৰালৰ ওপৰত এনেকৈ দিয়া আছে ছাগলীৰ কাৰণে। ছাগলীয়ে নহ'বা চব খাই আদায় কৰি দিয়ে। প্ৰথম এনেকৈ দিয়া হৈছে, লাগে নে নালাগে নাজানো আৰু, ডাঙৰ হ'লেহে, লাগিলেহে গম পাম আৰু। এতিয়া পাছফালে চাওঁগৈ। এই ডাবৰটোত মাটি ভৰাই পদুনা এজোপা ৰুইছিলোঁ, এয়া পোখা মেলিছে আৰু। এইপিনে পিয়ালিটো আছে দুজোপামান। আমৰ লগত চাটনি কৰি খাই পদুনা খুব ভাল লাগে। এতিয়া আম যিহেতু ফুলিছে, আৰু কেইদিনমানৰ পিছত খাব পৰা হ'ব আৰু। ব'লক এতিয়া আমি যাওঁ আমাৰ ঘৰৰ পাছফালে কিনো শাকৰ খেতি আছে চাওঁগৈ। এইখন আমাৰ ঘৰৰ পাছফালখন। এয়া সৰুকৈ লাই শাকৰ খেতি।
বেছি ডাঙৰ হোৱা নাই, সিঁচা বেছি দিন হোৱা নাই যে। এইপিনে জাতিলাও দুজোপা মান আছে। এয়া মই নিজ হাতেৰে কোৰ মাৰি পিনি সিঁচা হয়। নিজ হাতেৰে জেওৰা বেৰি পিনি দিছোঁ, কুকুৰাই নহ'বা খুচৰি আদায় কৰে। এইপিনে আছে ইয়াৰ এল'ভেৰা। এই ঘৰৰ পিৰালিতে এনেকৈ এল'ভেৰা ৰুই থোৱা আছে। এক লাইনকৈ ৰুই থোৱা আছে আৰু অ'ত এজোপা ত'ত এজোপাকৈ। এইবোৰ ধনিয়া হয়, সৰুকৈ ওলাইছে, ৰোৱা বেছিকেইদিন হোৱা নাই। বাংগা পুলিও মাজে মাজে এটা দুটা দি দিছোঁ। আজি ঠাণ্ডা বতৰ বুলি কুকুৰা এটা জাল খাওঁ বুলি কাটি বাচি ল'বলৈ লৈছোঁ এতিয়া। কুটুনা আনি লৈছোঁ ওচৰলৈ, এয়া কাটি লওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।